তোমাৰ কাপোৰ ধোৱা হ'লনে নে আৰু লগা? হাতত আৰু বেগ ল'ব নোৱাৰো আৰু ইমান গধুৰ হৈ গৈছে আৰু নালাগে আৰু বলা যাওঁ। তোমাৰ মনটো এতিয়া খুচনে? পূজা আগতে মই কাপোৰ পালো বহুত ভাল লাগিছে মা জানা। এতিয়া পূজাটো কেতিয়াহে লাগিছে পূজাত যাতে কাপোৰবোৰ পিন্ধি যাব পাৰো আৰু মা বলা। থেংক ইউ মা, ৱেলকাম বেবি। তুমি যে মোক পূজাৰ আগতে ইমানবোৰ বজাৰ কৰি দিলা মা। লাভ ইউ টু বেটা। যোৱা তুমি এতিয়া কাপোৰবোৰ থৈ লাগে, ময়ো অলপ ফ্ৰেছ হৈ লওঁ। অ'কে মা। তাই আজি মনত বৰ ফূৰ্তি, পূজাৰ নামতে কাপোৰ পিন্ধি দিলো যে। বেচেৰীজনী। কিন্তু ভৰি ধুই হ'লে মোৰ কিন্তু যাব হ'ল আকৌ সময়। তোৰ কাৰণে কিন্তু মই মালিকৰ গালি শুনিব নোৱাৰো আকৌ। নাযাওঁ যদি তই ঘৰতে থাক, মই গৈ থাকোঁ। তোৰ কাৰণে আকৌ মই গালি শুনিবলৈ নাই নহয়। যাওঁ হ'লে আহা। বাইদেউ বজাৰৰ পৰা আহিলেগে নি? তই এতিয়া আহে যে? হ'ল অকমান সময় আহি পোৱা। তই আজি ইমান দেৰিকে আহিলি যে? ল'ৰাটো আজি স্কুল বন্ধ যে, তাকো লৈ আহোঁ বুলি তালৈ ৰখি থাকোঁতে দেৰিয়ে হ'ল। বাইদেউ আজি আকৌ লৈ আনিলোঁ, বেয়া চেয়া নাপাব আৰু আপুনি। আজি স্কুল বন্ধ আছিল যে অকলে এৰি থৈ আহিব বেয়া লাগিল, সেইবাবে লগতে লৈ আহিলোঁ। হ'ব একো নাই, খালি হুলস্থুল নকৰিলে হ'ল আৰু। হ'ব বাইদেউ, তাক মই হুলস্থুল কৰিব নিদিওঁ বাৰু। পিছে আপুনি চাহ খোৱা নাই নহয় চাগে? নাই খোৱা, মই অলপ ফ্ৰেছ হ'লোঁ তাৰপিছত খাম ৰ। ঠিক আছে বাইদেউ, আপুনি ফ্ৰেছ হ'লক, মই চাহ কৰোঁগৈ। যা। মা, এই মানুহজনীয়ে ইমানবোৰ হাতত মোনা লৈ আছে যে, কিহৰ মোনানো সেইবোৰ? এই পূজা আহিছে যে সেইবাবে কাপোৰ কিনিব গৈছিল আজি বজাৰলৈ ছোৱালীজনীক লৈ। ছোৱালীজনী আৰু মাকৰ কাপোৰ চাগে সেইবোৰ। ইমানবোৰ কাপোৰ যে মাই, পূজাচোন অহাই নাই এতিয়ালৈকে। পূজা আৰু হ'বলৈ বহু দিনেই আছে। ইমান গাল কাপোৰ এতিয়া পৰাই কিনিছে নে? টকা পইচা আছে যে সেইবাবে কাপোৰবোৰ এতিয়াৰ পৰা কিনি আছে আৰু ভালদৰে যাব লাগিব যে তেওঁলোকে, নহ'লে বা তেওঁলোকক নাহাঁহিব জানো মানুহে ইমান ধনী মানুহবোৰ ইমান বেয়া কাপোৰ পিন্ধি আছে বুলি। সেইবাবে ভাল কাপোৰ কিনে তেওঁলোকৰ পইচা আছে যেন। সেইটো কথা। মাই ক'ৰ পৰা পইচা পায়নো ইমানকে? আমাৰ যে পইচা নাই আৰু আমি যে ইমান কাপোৰ চাপোৰ কিনিব নোৱাৰো। ক'ৰ পৰা পায়নো ইমানকে পইচা? এইবোৰ কথা পিছত ঘৰত পাতিমগে। এতিয়া মই চাহ কৰোঁগে, নহ'লে বা আকৌ গালি পাৰিব নহয় মোক। তই ইয়াতে ধুনীয়াকৈ বহি থাকিবি, মই চাহ বনাওঁগে দেই শুন। তই কোনো হুলস্থুল নকৰিবি আকৌ, নহ'লে বা আজিৰ পৰা আহিব নিদিব আৰু তোক। হ'ব মা, মই হুলস্থুল নকৰোঁ নহয়, মই ইয়াতে বহি থাকিম। তুমি কাম কৰাগে, যোৱা। মুকলিদাটো আমনি নকৰিবা দেই শুন, মই এতিয়া কাম কৰোঁগে। মা হ'ব যোৱা। মা মই ইয়াতে বহি থাকিম দেই। ইয়াতে বহি থাকা দেই শুন। তুমি মোৰ কাপোৰবোৰ চাবা? চাম ব'লা। আহা মই দেখাই দিম মোৰ কিমান কাপোৰ আছে। সেইবোৰ চোৱা, কিমান মোৰ কাপোৰ আছে, চেণ্ডেল আছে, বেগ আছে। তোমাৰ আছে নাই ইমানবোৰ কাপোৰ? নাই মোৰ কাপোৰ। আমাৰ ইমান পইচা নাই যে সেইবাবে কাপোৰ কানি কিনিবই নোৱাৰো আমি বহুত দুখীয়া জানা তুমি। এই চেণ্ডেলযোৰ মই ক'ৰ পৰা আনিছিলো জানা তুমি? নাজানো নহয়, ক'ৰ পৰা আনিছিলা? মা আৰু মই ডুবাইত ফুৰিব গৈছিলো, তেতিয়া মোৰ এইযোৰ বহুত পচন্দ হৈছিল, সেইবাবে মোক মায়ে কিমান দি লৈ দিছে জানা? এইযোৰ 20,000 লৈছে চেণ্ডেলতে। আৰু মোৰ মায়ে মই যিটোকে বিচাৰো সেইটোকে দিয়ে। মোৰ মা বহুত ভাল জানা তুমি, মই যি বিচাৰো তাকেই দিয়ে মোক। 20,000 লৈছে এযোৰ চেণ্ডেলতে? মোৰ মা, আমি ইমান দামী বস্তু পিন্ধিয়ে পোৱা নাই। তোমাক মায়ে কাপোৰ কানি কিয় কিনি নিদিয়েনো? আমাৰ মাৰ ইমান পইচা নাই যে সেইবাবে কাপোৰ কানি কিনি দিবলৈ নোৱাৰে। আৰু যিমান পইচা পায় তোমালোকৰ ঘৰৰ পৰা কাম কৰি সেইবোৰ সকলো ঘৰৰ বজাৰ কৰোঁতেনে খৰচ হৈ যায়, সেইবাবে মোক মায়ে একো বস্তু কিনি দিবই নোৱাৰে। কথাটো মই এতিয়াহে বুজিলো। ব'লা মোৰ বিচনাতে বহি আমি দুয়োটাই খেলি থাকিম। ব'লা। তোমাক মই কথা এটা সুধো দেই, তোমালোকৰ মায়ে ইমান পইচা ক'ত পায়নো? মোৰ মায়ে কলেজত ল'ৰা ছোৱালীবোৰ পঢ়ায় যে, তাৰ বিনিময়ত চৰকাৰে মাহে মাহে পইচা দিয়ে, তাৰ পৰাই মোক মায়ে কাপোৰ কানি কিনি দিয়ে। তুমি পূজাৰ কাপোৰ ল'লা নাই? পূজা আহি পাবহিয়ে নহয় এতিয়া। নাই কাপোৰ কিনাই নাই, মই কিনিমহে। মই আজি মাৰ লগত গৈ
ধুনীয়াকৈ কিনিলোঁ নহয় জানা। আৰু অৰ্ডাৰো দি থৈ দিছোঁ মই। অৰ্ডাৰ দি থোৱা হ'ল, কেইদিনমানৰ পাছত পাবহি আৰু মোৰ বস্তুবোৰ। ইমান ভাল লাগিব জানা পূজা আহি পালে। পূজাটো কেতিয়া আহে লাগিছে। তোমাৰে ভাল। পূজাৰ প্ৰত্যেক দিনাই তুমি বেলেগ বেলেগ কাপোৰ পিন্ধি যাব পাৰিবা ন? মই সেইবাবে লৈছোঁ। পূজাত সদায় বেলেগ বেলেগ কাপোৰ পিন্ধি যাম। শুন, তই ইয়াতে আছ? তোক মই বিচাৰি বিচাৰি হাৰিয়াম। মা, মই ইয়াতে আছোঁ। আন্টি, ইয়াক ময়ে লৈ আনিছিলোঁ মোৰ ৰুমলৈ। মোৰ পূজাৰ কাপোৰবোৰ তাক দেখাই আছোঁ। হয় নেকি মাজনী? আজি চাগে বহুত কাপোৰ ল'লা ন তুমি? খুৰী, আজি মোক মায়ে বহুত কাপোৰ কিনি দিছে। শুন, আমাৰ ঘৰ যাব হ'ল নহয়। ব'ল, এতিয়া আমি ঘৰলৈ যাম। সন্ধিয়া হৈ আহিছে নহয়। ব'লা মা। তুমি আকৌ আহিবা দেই, আমি দুটাই একেলগত খেলিম। আহিম বাৰু, মই এতিয়া গৈ থাকো। বাই। শুন, গৈ থাকো দেই মাজনী। যোৱা আন্টি। তাক কেতিয়াবা লৈ আনিবা আকৌ মোৰ লগত খেলিবলৈ। ঠিক আছে, আনিম বাৰু। তাৰো স্কুল আছে যে সেইবাবে আহিব নোৱাৰে। আজি দেওবাৰ যে সেইবাবে মই লৈ আহিলোঁ তাক। মা, তুমি যে কাম কৰা সেই ঘৰৰ বাইদেউজনীয়ে এই ছোৱালীজনী ইমান কাপোৰ কিনি দিছে জানা তুমি। আৰু অনলাইনত অৰ্ডাৰ দি থৈছে হেনো। পূজা নহওঁতেনে ইমান কাপোৰ কিনি দিছে। তুমি মোক কাপোৰ কিনি নিদিয়া নি? কিয়নো নিদিম, পইচাকেইটা পাই লওঁচোন। আৰু এতিয়া লৈ দিব নোৱাৰিম নহয়। পূজা আগদিনাখনেহে মই পইচা পাম, তেতিয়াই লৈ দিব লাগিব। সঁচাকে কৈছা নি মা? সিহঁতৰ মাকে লৈ দিব পাৰিব। সিহঁতৰ মাকে চাকৰি কৰে। মই আকৌ চাকৰি নকৰোঁ নহয়। শুন, লোকৰ ঘৰত কামহে কৰোঁ। যি কেইটকা পাওঁ ঘৰতেচোন ঘৰৰ বজাৰবোৰ কৰোঁতে সকলোবোৰ খতম হৈ যায়। তুমি দেখিছাই। মই পালে তোমাকনো কিয় নিদিম? ময়ো তোমাক ভাল ভাল কাপোৰ পিন্ধাবলৈ মন যায় নহয়। কিন্তু কি কৰিবা, উপায় নাই নহয়। ঘৰখনত মই অকলেহে আছোঁ। ঘৰখন অকলে চলাব লাগে। সেইবাবে মই তোমাক বিচৰা বস্তুবোৰ দিব নোৱাৰোঁ। শুন, মা, আমি কিয় ইমান দুখীয়ানো? খাওঁ বুলি খোৱা বস্তুটো খাব নোৱাৰোঁ। আমি পিন্ধিম বুলি ক'লে কাপোৰ এটা কিনিবলৈও আমাৰ হাতত পইচা নাই। কিয় আমি ইমান দুখীয়ানো? ভগৱানে আমাক কিয় ইমান দুখীয়া কৰি পঠিয়ালেনো মা? কি কৰিবা আৰু শুন, আমাৰ ভাগ্যবোৰে চাগে এনেকুৱা। খাওঁ বুলি কোৱা বস্তুটো খাব নোৱাৰোঁ। পিছে মই পঢ়া শুনা নহ'লো যে সেইবাবে মই চাকৰি কৰিব নোৱাৰোঁ। আৰু সিহঁতৰ মাকে পঢ়ি শুনি ভাল মানুহ হৈ চাকৰি ল'লে। সেইবাবে সিহঁতে আজাদিকে চলিব পাৰে। শুন, তোমাক মই সেইবাবেহে কৈ থাকোঁ, তুমি ভালদৰে পঢ়িবা, ভাল মানুহ হ'ব লাগিব। তুমি সেইকাৰণে ভালদৰে পঢ়িবা দেই। শুন, তেতিয়া তুমি যদি ভালদৰে পঢ়া, তুমিও তেতিয়া সেনেদৰে কাপোৰ পিন্ধিব পাৰিবা। নিজৰ পচন্দৰ মতে সকলো কৰিব পাৰিবা জানা। শুন, তুমি ভাল মানুহ হ'বা। শুন, চিন্তা নকৰিবা। ব'ল দুটাই ভাত কেইটামান খাই লওঁ নহয়, তেতিয়া তোমাৰ মই সকলো ইচ্ছাবোৰ পূৰণ কৰিম জানা। মই ভালদৰে পঢ়িম আৰু তোমাক বহুত ধুনীয়া ধুনীয়া কাপোৰ পিন্ধাম। তেতিয়া আৰু বেলেগৰ ঘৰত কাম কৰিব যাব নিদিওঁ মা। তুমি বেছি মন মাৰি নাথাকিবা। শুন, তুমিয়ে মোৰ ভৰসা। তুমি মন মাৰি থাকিলে মোৰো ভাল নালাগে। আৰু তোমাক মই পূজাৰ কাপোৰ দিম নহয়, কিয়নো নিদিম। অকল পইচাটো পাই ল'বলৈ দিয়া। তাৰ পাছত তোমাকো মই ধুনীয়া কাপোৰ এযোৰ কিনি দিম। বেলেগৰ লেখীয়া দুযোৰ তিনিযোৰ দিব নোৱাৰোঁ। হ'লেওতো পূজাত বুলি কাপোৰ এযোৰটো দিব পাৰিম। তুমি সেইবাবে মন মাৰি নাথাকিবা দেই। শুন, তুমি নাকান্দিবা মা। তুমিও কান্দি থাকিলে মোৰ ভাল নালাগে। আৰু মোক ইমান দামী কাপোৰ নালাগে নহয়। যদি তুমি দিবও নোৱাৰা নহয়, মই তেতিয়া তোমাক অকণো আমনি নকৰোঁ। যি কাপোৰ আছে